আজিৰ প্ৰসংগ হ'ল শান্তিৰ ভূত আমেৰিকা। আপুনি বাৰু কেনেবাকৈ শব্দটো দূত বুলি শুনিলে নেকি? মই কিন্তু দূত বুলি কোৱা নাই, মই কৈছো ভূত বুলি, অৰ্থাৎ শান্তিৰ ভূত আমেৰিকা বুলি মই কবলৈ বিচাৰিছো। এতিয়া কথা হ'ল, মইনো কিয় বেলেগ এখন দেশক শান্তিৰ ভূত বুলি কবলৈ বিচাৰিছো? কথাবোৰ পুৰণি মানে যথেষ্ট পুৰণি। আহক আমি দ্বিতীয় বিশ্ব মহাযুদ্ধৰ সময়ৰ পৰাই আৰম্ভ কৰোঁ। দ্বিতীয় বিশ্ব মহাযুদ্ধৰ আৰম্ভণিৰ সময়ছোৱাত আমেৰিকা একেবাৰে নিৰ্লিপ্ত হৈ আছিল। আমেৰিকাই দূৰৰ পৰা যুদ্ধৰ গতিবিধি চাই আছিল আৰু তেওঁলোকে নিজৰ বজাৰখন কেনেকৈ টনকিয়াল কৰিব পাৰিছিল চাই আছিল। অৰ্থাৎ আমেৰিকাই সেই সময়ছোৱাত যুদ্ধৰ বিভিন্ন সা সৰঞ্জাম বিক্ৰীৰ লগতে বিভিন্ন ধৰণৰ ঔষধ ইত্যাদি বিক্ৰী কৰি নিজৰ ৰাজকোষ চহকী কৰাৰ ধান্দাত আছিল। কিন্তু সেই সময়তে হঠাৎ এটা অভাৱনীয় ঘটনা ঘটিল। জাপানে গৈ কোনো কাৰণ নোহোৱাকৈ আমেৰিকাৰ পাৰ্ল হাৰ্বাৰত গৈ তেওঁলোকে বোম দিয়া আৰম্ভ কৰিলে। যেতিয়াই আমেৰিকাৰ প্ৰচুৰ ক্ষতি হ'ল সেই বোম্বাৰ্ডমেণ্টৰ ফলত, লগে লগে আমেৰিকা উত্তেজিত হৈ উঠে আৰু পোনপটীয়াকৈ আহি তেওঁলোক যুদ্ধখনত অংশগ্ৰহণ কৰিবলৈ বাধ্য হয়, বা তেওঁলোকে পোনপটীয়াকৈ আহি সেই যুদ্ধখনত অংশগ্ৰহণ কৰে। তাৰ পিছত দ্বিতীয় বিশ্ব মহাযুদ্ধৰ যি গতি প্ৰকৃতি, সেই গতি প্ৰকৃতি সম্পূৰ্ণৰূপে বদলি হৈ যায়। সেয়ে আচলতে আমেৰিকাৰ যুদ্ধৰ প্ৰতি আগবঢ়াৰ বা আগ্ৰাসী ভূমিকাৰ যি আৰম্ভণি, সেই সময়তেই ঠিক আৰম্ভ হৈছিল। তাৰ পৰৱৰ্তী সময়ছোৱাত আমি দেখা পাওঁ, যদিও এখন তৃতীয় বিশ্ব মহাযুদ্ধ হোৱা নাই, কিন্তু বৰ্তমান সময়লৈকে বা আজিৰ তাৰিখলৈকে আমেৰিকাই বিভিন্ন সময়ত বিভিন্ন দেশৰ ওপৰত জোৰ জুলুম কৰি যি ধৰণে এক যুদ্ধৰ পৰিৱেশ সৃষ্টি কৰি ৰাখিছে, সেয়া এখন তৃতীয় বিশ্ব মহাযুদ্ধৰ মোটামুটি সমানেই। যিহেতু এইবিলাক যুদ্ধ বিভিন্ন সময়ত হৈছে, গতিকে এই বিশ্ব মহাযুদ্ধৰ ৰূপ পোৱা নাই। কিন্তু আমেৰিকাই যিমানখিনি বেয়া কাম কৰি আছে, সেয়া হয়তো তৃতীয় বিশ্বযুদ্ধ এখনৰ পৰিপূৰক বুলি আমি ক'ব পাৰোঁ। আমেৰিকাৰ দুষ্ট বুদ্ধিৰ ফলস্বৰূপে ইৰাণৰ নিচিনা দেশ শেষ হৈ গ'ল, লেবাননৰ নিচিনা দেশ শেষ হৈ গ'ল, ভিয়েটনামৰ নিচিনা দেশ শেষ হৈ গ'ল। তাৰ পিছতো আজিৰ তাৰিখত আমেৰিকাই আহি সদম্ভে ঘোষণা কৰে তেওঁলোকে বিশ্ব শান্তিৰ কাৰণে কাম কৰি আছে। বৰ্তমান সময়ত আমেৰিকাৰ যি ৰাষ্ট্ৰপ্ৰধান আছে ডনাল্ড ট্ৰাম্প ডাঙৰীয়াই বৰ্তমান সময়তো বাৰম্বাৰ এটা প্ৰশ্ন উত্থাপন কৰি আহিছে যে তেওঁ শান্তিৰ নোবেল বঁটা দিয়া উচিত, কাৰণ তেওঁ বিশ্বৰ শান্তিৰ কাৰণে কাম কৰিছে। বহু সময়ত এনেকুৱা দেখা যায় যে দুখন দেশৰ মাজত কিবা কাৰণত বিবাদ হলে, সেই বিবাদ যদি নিষ্পত্তিৰ দিশে যায়, লগে লগে ডনাল্ড ট্ৰাম্পে নিজৰ বক্তব্য আৰম্ভ কৰে আৰু তেওঁ কয় যে মোৰ প্ৰত্যক্ষ হস্তক্ষেপত এই যুদ্ধখন ইতিমধ্যে শেষ হবলৈ গৈ আছে। ঠিক তেনেকৈ আমেৰিকাই শান্তিৰ দূত বুলি নিজক জহাবলৈ গৈ আচলতে শান্তিৰ দূতৰ দৰে কাম কৰি আছে। সেইবাবে মই শব্দটো প্ৰথমতেই ভুলকৈ কৈছিলো, আমেৰিকা আচলতে শান্তিৰ দূত নহয়, আমেৰিকা আচলতে শান্তিৰ দূত। অৰ্থাৎ বিশ্বত যিমান অশান্তিৰ সৃষ্টি হৈছে, গোটেই অশান্তিবিলাক সৃষ্টি কৰাৰ মূলতে আছে এখন দেশ, সেই দেশখন হ'ল আমেৰিকা। এই কথা আমি প্ৰতিখন দেশেই মনত ৰখা উচিত। আজি হয়তো ইৰাণৰ ওপৰত আমেৰিকাই আক্ৰমণ কৰিছে, আজি হয়তো আফগানিস্তানৰ ওপৰত আমেৰিকাই আক্ৰমণ কৰিছে, আৰু ভৱিষ্যতলৈ হয়তো আমাৰ নিচিনা শান্তিপূৰ্ণ কিছুমান দেশৰ ওপৰতো আমেৰিকাই সৰু সৰু কিছুমান অজুহাত উলিয়াই আক্ৰমণ কৰিবলৈ চিন্তা কৰিব। বিশেষকৈ ভাৰতবৰ্ষৰ প্ৰতি আমেৰিকা যে কোনোদিন সদয় নহয় বা তেওঁলোকৰ যে কোনো কাৰণতে ভাল ভাৱ নাই, এই কথা আমি বহুত উদাহৰণৰ জৰিয়তে জানিব পাৰোঁ। বিশেষকৈ 1971 চনৰ সময়ছোৱাত যি সময়ত বাংলাদেশ পাকিস্তানৰ পৰা ফাটি আহি এখন স্বাধীন দেশ হৈছিল, ঠিক সেই যুদ্ধৰ সময়ছোৱাত আমেৰিকাই নিজৰ সপ্তম নৌবহৰ ভাৰতক ধ্বংস কৰিবৰ কাৰণে প্ৰেৰণ কৰিছিল। সেই সময়ত ভাৰতবৰ্ষৰ বন্ধু ৰাষ্ট্ৰ ছোভিয়েট ৰুছিয়াই কিবা বুদ্ধি কৰি ভয় ভাবুকি দি আমেৰিকাক তাৰ পৰা খেদি পঠোৱাৰ বাবেই আমাৰ ভাৰতৰ যি সাৰ্বভৌমত্ব, এই সাৰ্বভৌমত্ব ৰক্ষা কৰিছিল, অথবা ভাৰতত বিস্তৰ ক্ষতি হোৱাৰ পৰা আমাৰ দেশখনে কিছু পৰিমাণে সকাহ পাইছিল। আকৌ আহক ভাৰতবৰ্ষৰ পৰমাণু পৰীক্ষণৰ কথালৈ। ভাৰতবৰ্ষই যেতিয়া পৰমাণু পৰীক্ষা কৰিবলৈ লৈছিল, সেই সময়ত প্ৰথম আৰু প্ৰধান বাধা হিচাপে থিয় দিছিল আমেৰিকা। আমেৰিকাই এনেকুৱা এক পৰিস্থিতিৰ সৃষ্টি কৰিছিল যে ভাৰতবৰ্ষই ভূগৰ্ভত সেই আমাৰ যি পৰমাণু বোমা আছিল, সেই পৰমাণু বোমা পৰীক্ষা কৰিবলগীয়া হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ আমেৰিকালৈ সেই খবৰ পাকিস্তানে গোপনে যোগান ধৰিছিল, লগে লগে আমেৰিকাই ভাৰতবৰ্ষৰ ওপৰত বেন লগাই দিছিল। কিন্তু সৌভাগ্যবশতঃ সেই সময়তে পাকিস্তানেও পাৰমাণৱিক পৰীক্ষা কৰিছিল, আৰু ফলস্বৰূপে আমেৰিকাই পাকিস্তানৰ ওপৰতো একে বেন লগাবলগীয়া হয়।
কিন্তু কেতিয়াবা ভগৱান সদয় হৈ থাকে পাকিস্তানৰ ওপৰত যেতিয়া বেন লগোৱা হ'ল তেতিয়া পাকিস্তানে যিহেতু পাকিস্তান এখন দৰিদ্ৰ দেশ গতিকে তেওঁলোকে পৰমাণু পৰীক্ষাৰ যি ফলাফল বা পৰমাণু পৰীক্ষা কেনেকৈ কৰে বা পৰমাণু বম কেনেকৈ বনায় সেই টেকনলজি বিভিন্ন দেশক তেওঁলোকে দি দিয়াৰ ভাবুকি দিয়াৰ ফলত আমেৰিকাই পাকিস্তানৰ প্ৰতি থকা যি বেন আছিল সেই বেন আঁতৰাই দিয়ে আৰু লগে লগে সেই সুযোগ আমাৰ ভাৰতবৰ্ষই গ্ৰহণ কৰে যে পাকিস্তানক যদি তাৰ পৰা ৰেহাই দিব পাৰি ভাৰতবৰ্ষক কিয় ৰেহাই দিব নোৱাৰি বুলি ভাৰতবৰ্ষই সজোৰে দাবী উত্থাপন কৰে গতিকে ঠিক তেনেকৈ ভাৰতবৰ্ষই আমেৰিকাৰ যি কুটবুদ্ধি সেই কুটবুদ্ধিৰ পৰা সেইবাৰলৈ ৰক্ষা পাইছিল এতিয়া কথা হ'ল আমেৰিকা কাৰো বন্ধু নহয় আমেৰিকা কাৰো বন্ধু নাছিল আৰু আমেৰিকা কাৰো বন্ধু হ'ব নোৱাৰে আমেৰিকাই তেনেকৈয়ে কাম কৰি যায় যেতিয়া বতাহ তেওঁলোকৰ অনুকূলে বলে কোনো লোকে যদি আমেৰিকান ডলাৰক অস্বীকাৰ কৰিবলৈ আৰম্ভ কৰে ঠিক ইৰাণৰ ৰাষ্ট্ৰপ্ৰধানৰ দৰেই লগে লগে আমেৰিকা যুদ্ধংদেহী হৈ পৰে আপোনালোকে যদি ভালকৈ ইতিহাস চাই সাদ্দাম হুছেইনৰ পৰা আদি কৰি বৰ্তমান ইৰাণৰ প্ৰয়াত ৰাষ্ট্ৰপতিলৈকে সকলোৱে আমেৰিকান ডলাৰক অমান্য কৰিম বুলি তেওঁলোকে ঘোষণা কৰিছিল বা তেওঁলোকে মানি ল'বলৈ বিচৰা নাছিল লগে লগে তেওঁলোক আমেৰিকাৰ ৰোষত পৰিছিল আৰু তাৰ পৰিণতি আমি দেখিছোই সাদ্দাম হুছেইনক নিৰ্দয়ভাৱে ফাঁচি দিয়া হৈছিল ইৰাণৰ ৰাষ্ট্ৰপ্ৰধানক ইতিমধ্যে হত্যা কৰা হৈছে গাদ্দাফিক কেনেকৈ হত্যা কৰা হৈছিল সেই কথা আপোনালোকে সকলোৱে জানে গতিকে এয়াই হ'ল আমেৰিকা এয়াই হ'ল আমেৰিকাৰ শান্তিৰ চৰিত্ৰ সেইবাবে মই কওঁ বাৰম্বাৰ যে আমেৰিকা শান্তিৰ দূত নহয় আমেৰিকা হ'ল শান্তিৰ দূত কথাখিনি শুনি আপোনাৰ কেনেকুৱা লাগিল আপোনালোকে মোক জনাবলৈ নাপাহৰিব যদি আপোনালোকৰ অসুবিধা নহয় আপোনালোকে এটা মতামত দিব Thank you very much. Please stay connected. Keep watching my videos and don't forget to follow, share and comment.